সকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভাল। বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাছিলোঁ, বিশেষ অসুবিধাৰ কাৰণে আপোনালোকে বেয়া নাপাব। তো আজি ভাবিলোঁ অকণমান সৰস্বতী পূজাৰ আপোনালোকক দেখুৱাই দিওঁ। পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি সৰস্বতী পূজা ভাবিলোঁ আপোনালোকক দেখুৱাওঁ ছোৱালীহঁতৰ স্কুলৰ। আশা কৰোঁ আজি ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো এইখিনি মানে আমাৰ ছোৱালীহঁতৰ স্কুলৰ আগফালখন। ইমান একে গাড়ী ঘোঁৰা আৱাজ, ভালকৈ কথা ক'লেও নুশুনে, তাতে মই অকণমান ভইচ অভাৰ কৰি দিছোঁ। তো এয়া ছোৱালী তাইৰ লগৰ ছোৱালীখিনিৰ লগত মাতি আছে আৰু মই আপোনালোকক এয়া দেখুৱাইছোঁ। চাওক বাহিৰৰ পৰিৱেশ আপোনালোকক ভালকৈ দেখুৱাম বাৰু মই কেনেদৰে সজাইছে মেইন গেটটো, চাবচোন। তো এয়া চাওক, এয়া এনেকৈ জাপি গামোচা কৰি এনেকৈ মানে এইখিনি মানে ডাঙৰ ক্লাছৰ যোনখিনি ছাত্ৰ ছাত্ৰী মানে সিহঁতে সজাইছে আৰু এইবোৰ জাপি চাপি দি দেখিবলৈ কিমান ধুনীয়া লাগিছে, দেখিছেনে? তো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। যিহেতু ডাঙৰ ছোৱালী মোৰ শংকৰদেৱ স্কুলত পঢ়ে। তো এয়া চাওক, এইখিনি আপোনালোকক দেখুৱাইছোঁ। এয়া তো এনেকৈ এয়া চাওক, এইফালে গছৰ আঁৰে এইফালে গোটেই পেণ্ডেল দিছে বহিবলৈ। এইজনী ছোৱালী ধুনু, ধুনু এই গোটেই এৰিয়াটো ডাঙৰ বাৰু এয়া স্কুল। বাৰ্ষিক মহাপঞ্চমী তিথিত দিযাংগে তোমাৰ চৰণত ছাত্ৰ ছাত্ৰীসকলে পুষ্পাঞ্জলি দান কৰিছে। মা ভগৱতী খুব প্ৰসন্ন হৈ এই মহাপঞ্চমী পূজনৰ ফল প্ৰাপ্তি ঘটাই ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠত মা ভগৱতী বসুকৈ বিদ্যা পুষ্পিত ফল। তো এয়া সেৱা চেৱা কৰি মেলি হৈ গ'ল, তাৰপিছত এয়া প্ৰসাদ দিছে। তো এয়া বহিছোঁ প্ৰসাদ খাবলৈ। সৰু ছোৱালীক মানে পলিথিন এটা লৈ গৈছিলোঁ, তাতে মানে দি দিছে, তাইও খাই আছে। এয়া মাজে মাজে গৈছে। এখেতসকল মানে আচাৰ্যহঁত হয় স্কুলৰ। দেখিছে কিমান ডাঙৰ এৰিয়া, বহুত ডাঙৰকৈ পাতে মানে আমাৰ ইয়াত। তো এয়া প্ৰসাদকেইটা খাই লওঁ, তাৰপিছত এয়া বহি আছোঁ আৰু প্ৰসাদটো খোৱাৰ পিছত যিহেতু খিচিৰি খোৱা হয়, তো এনেকৈ বহি আছোঁ আৰু সৰু ছোৱালী আৰু মই। ডাঙৰ ছোৱালী তাইৰ লগৰ কেইজনীৰ লগত বহি আছে ইফালে। আৰু একাদশ শ্ৰেণীৰ সকলো ছাত্ৰক ৰান্ধনী গৃহৰ সমিপলৈ যাবৰ বাবে আহ্বান জনাইছোঁ। লগতে জিতেন আচাৰ্য আৰু প্ৰবীণ আচাৰ্যকো ৰান্ধনী গৃহৰ সমিপলৈ যাবৰ বাবে। কি দিছে জানো? কলপাত। দাদা কি খাবা? কি খাবা এতিয়া? হা, কি খাবা? কি খাবা এতিয়া? তো এয়া কলপাতত খিচিৰি আছে, খিচিৰি লেবেৰা ভাজি, তাৰপিছতে বিলাহী টক, তাৰপিছত লাষ্টত পায়স অকণো দিছিলে বাৰু। এই এবাৰ টিকিলিয়ে খাই আছে।
মানুহ কিয় ৰখে তো আমাৰ খাই কৰি লৈ মেলি আৰু আমি ঘৰলৈ ওলালোঁ আৰু 3টামানেই বাজিল। তো আজি ভিডিঅ'টি চাই কেনে পালে কমেণ্টত জনাব। অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ ছোৱালী স্কুলৰ পৰা এনেই অকণমান থুলমূলকৈ। তো এয়া বাহিৰৰ পৰিৱেশ চাওক, পূৰা মানুহ। তো আজিলৈ ইমানেই, বাই বাই।